নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু আজি আমি গৈছোঁ এখন বিয়ালৈ। ক'ত আছে বিয়াখন আপোনালোকে গম পাব, তো ভিডিঅ'টো চাই থাকক। মিনি ব্লগ নহয় এইটো ডাঙৰ ব্লগ। আমি বিয়া খাব যাই আছোঁ ভিডিঅ'টো চাই থাকক। বাই বাই। বাই বাই 1 মিনিট চাই থাকো আমি যাইছো 1 মিনিট চাই থাকো আমি যাইছো গাড়ীখন ৰখি আছে। আৰু ৰাইজ ইফালে আমাৰ বাবুৰ কথা শেষে হোৱা নাই। হ'ব দিয়া হ'ব ইতা আৰু এয়া ৰাস্তাতে দৰাও দেখিলো আমি। আৰু বলক আমি এতিয়া ৰিজৰ্টখনৰ ভিতৰলৈ যাওঁ। আৰু এয়া হৈছে কইনাৰ মা। এখেত দেউতাৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হয়। আৰু ইয়াত দৰাক আদৰিবৰ কাৰণে খুব সুন্দৰকৈ বিহুৰ আয়োজন কৰিছে। দৰাজন হাৰিয়ানাৰ হয়। আৰু ইয়াত দৰাৰ পাৰ্টি পুৰা নাচি আছে। আৰু এয়া কইনালৈ বোলে আমাৰ ফালৰ এটা সৰু উপহাৰ। আৰু ৰাইজ এতিয়া মই খাই দিওঁ আৰু কিবা কিবি। এয়া আছে দৰা আদৰোৱাৰ মুহূৰ্ত। আৰু এয়া আছে আমাৰ দেউতাৰ স্কুলৰ শিক্ষয়িত্ৰীসকল। আৰু এই আমাৰ কইনা লৈ আছে মণ্ডপলৈ।
বিয়া খোৱা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। হাই আমি এতিয়া ঘৰত যাওঁ আৰু ৰাইজ এয়া হৈছে চাহ বাগান আৰু এতিয়া আমি ফটো উঠিম। এয়া হৈছে আমি উঠা কেইখনমান ফটো আৰু মই তাত এটা ভিডিঅ' বনালোঁ, এয়া আপোনালোকে চাব পাৰে। আৰু আজিৰ ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।